हेलो गाइस वेलकम टू माय यूट्यूब चैनल আমি ইয়া গৈ আছো নমাৰা সব ৰেডি হল ইউ ৰেডি হল মই ৰেডি চাব পাৰে আমি গৈ আছো ই গৈ আছে আৰু এজন আছে গৈ আছো বলক আমাৰ লগত আপোনালোকে এই এতিয়া আমি গৈ আছো নমাৰা আপোনালোকে বলক আমাৰ লগত ভিডিওটো স্পিড কৰি দিছো আৰু আমনি নালাগক বুলি বহুত ডাঙৰ হৈছিল তো সেই কাৰণে আমি মই ভিডিওটো স্পিড কৰি দিলো আৰু চাব পাৰিব ভাল ভাল জায়গা দেখাম আপোনালোকক গৈ আছো এতিয়া কি হয় তাত গৈ পেলাইহে গম পাম আপোনালোকে বলক চাওক ভিডিওটো ভাল লাগিলে লাইক শেয়ার সাবস্ক্রাইব কৰি দিব এটো চাওক লগটো পুৰা স্পিডত গুচি গ'ল আৰু GoPro লগাই লৈছে আমাৰ RR রাইডার হয় তাৰো চ্যানেল এটা আছে লিংক দি দিম ডেসক্ৰিপচনত চাব আপোনালোকে তাকো লাইক শেয়ার কৰিব মোক যেনেকৈ মৰম দিছে আপোনালোকে তাকো মৰম দিব বলক এতিয়া আমি ভিডিওটো গৈ থাকো তাত গৈ পালে কথা পাতি আছো ইয়াত অকমান গান লগাই দিও বাইক চাব পাৰে গান লগাই দিম আৰু গৈ থাকিম আপোনালোকে চাওক ভিডিওটো এই আমি নমৰা ফাইনালি পাই গ'ল আপোনালোকে চাব পাৰে যেছে ইমানে বালি বাইকৰ চকা ঘূৰি ঘূৰি পুৰা সোমাই গৈছে চাওক আপোনালোকে পুৰা সোমাই গৈছে চলাব পৰা নাই বাইকটো চাওক পুৰা সোমাই গৈছে দেই সেইটো কাৰণে বহুত কষ্ট হয় বালিত চলাবলৈ বাইক এইটো চাওক পুৰা সোমাই গ'ল চাব পাৰে চাওক আমি জাষ্ট আহি নমৰা এণ্টাৰ কৰিলোঁ লেকিন যেটা আমাৰ যি দৃশ্য হ'ল আপোনালোকে চালে আচৰিত হ'ব ইমানে বালি চাওক ইমানে বালি আৰু কি কম মানে বাইক চলাব পৰা নাই বস্তু এটা দেখাই আছো চাব নেকি এইয়া চাওক বাইকৰ অৱস্থা কি হৈ গ'ল কি সোমাই গ'ল বাইক চলাব পৰা নাই এক্সেলেটাৰ দিছো পুৰা সোমাই গ'ল চাব পাৰে বিনা ষ্টেণ্ডত খাৰা হৈ আছে এয়া চাওক এতিয়া বাইক কেনেকৈ চলাই যাওঁ সেইটোৱে ভাবি আছো আৰু মই পুৰা সোমাই গ'ল মলটো আৰু ভিউটো চাওক না পিছফালে কি মজা এই পাহাৰ আছে পানী নীলা ঠাণ্ডা পানী সোমাই পেলাই আমাৰ লগত সেইটো কাণ্ড হ'ল আৰু এতিয়া কি কৰিম সোমাই পেলাই এইটো কাণ্ড হৈ গ'ল বাইকৰ লগত চাব পাৰে পুৰা সোমাই গ'ল বাইক সেইটো চাওক পুৰা পানী যাওঁ অকণমান আগফালে যাওঁ আপোনালোকক ভিউকেইটা দেখাওঁ জেগাটো এইটো জেগা পিকনিক স্পট হয় আপোনালোকে আহক ভিজিট কৰক ভাল লাগিব এইটো চাওক কি মজা জেগা এতিয়া আৰু দেখাই আছোঁ গা পা ধুম আপোনালোকক দেখাম আৰু এটা কথা আজি ঈদৰ দিন চবকে ঈদ মুবাৰক জনালোঁ কিন্তু চাওক এই লগৰটোৰ বাইকো এয়া সোমাইছে হেলমেট থৈছে কাপোৰ চাপোৰ খুলিলে এইটো চাওক কিবা কৈ দে আহিব কেতিয়াবা বহুত গৰম কিন্তু দেই বহুত গৰম দিছে গৰমৰ সীমা নাই কিন্তু হ'লেও ইয়াত গৰমৰ পৰিমাণটো অলপ কম বাৰু কিন্তু চাওক ভিউটো মজা এইফালে চাওক পাহাৰ আছে এই অকণমান আগত ধুনীয়া দলঙত আছে যাম চাগে যোৱা চেষ্টা কৰিম যাব পাৰোঁ নাই আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া চাওক আমি এইফালে গৈ আছোঁ আপোনালোকে চাব পাৰে জেগাটো মজা আছে পানীকেইটাও ঠাণ্ডা বহুত এয়া লগতো আগত ওলাই গ'ল বাইক পাৰ কৰিব মোৰো এতিয়া বাইক পাৰ কৰিম গৈ আছোঁ ব'লক আপোনালোকে আমাৰ লগে লগে এইটো চাওক মজা লাগিছে কিন্তু জেগাটো ভাল লাগিছে এয়া চাওক এই এতিয়া পানী এটা পাইছোঁ ইয়াতে যাম আৰু এতিয়া চাওক পুৰা ফুল অফ ৰোডিং পানীত চলাই আছোঁ বাইক চাব পাৰে এইটো চাওক পুৰা পানী গৈ আছোঁ আপোনালোকে চাওক পুৰা অফ ৰোডিং বাইক হয় ন এইটো কাৰণে পুৰা পানী চানীত সোমাই দিছোঁ কিন্তু পিছতে প্ৰব্লেম হ'ব বুলি ভাবা নাছিলোঁ হেল্ল' গাইজ এতিয়া মোৰ এটা বাইকৰ প্ৰব্লেম হ'ল পানীত পুৰা উটুৱাই লৈ গৈছিলে বাইক এইটো পানীত পুৰা উটুৱাই লৈ গৈছিলে কি হৈছে জানো ষ্টাৰ্ট একো হোৱা নাই একো চেল্ফি লোৱা নাই বাইকে কিকো কাম দিয়া নাই এইটো চাওক বাইক ইয়াত থৈ দিছোঁ কি হয় ভগৱান আশীৰ্বাদে যে ষ্টাৰ্ট হৈ যায় ঘৰ যাব পাৰোঁ সেইটোৱে আশা কৰিছোঁ আৰু দেই বহুত বেয়া লাগি আছে মনটো
বেয়া লাগিছে, সেইটো লগৰ হয় ন, লগতে আহিছোঁ, তাৰ বাইকৰ এনেকুৱা প্ৰব্লেম হৈছে, পিছত আকৌ মোকো ব্লগ বনাই থাকিব ভাল নাই লগা, তো তাৰ কাৰণে চাওঁ কি হয়, বাইকটো যদি ঠিক হয় তেনে। এই এতিয়া বাইক ৰিপেয়াৰিং কৰি আছোঁ, আপোনালোকে চবে খোলা খুলি কৰি আছোঁ, লগৰকেইটা চব লাগি ভাগি দিছে, কি ক'ম, কপাল বেয়া আছিলে মোৰ, এনেকৈ হৈ গ'ল ন। আপোনালোকৰ বাইক নিলে পূৰা পানীত সোমাই নিদিব, প্ৰব্লেম হ'ব পিছত, সেইটো কাৰণে মই সোমাই পালোঁ। প্ৰব্লেম হ'লেতো চাওক বাইক বেকা চেকা কৰি আগ চাকা দাঙিছোঁ পানী ওলোৱাৰ কাৰণে, কি কৰিম নকৰিম সময় গৈছিলোঁ। এয়া গাইজ বাইকখন ষ্টাৰ্ট হ'ল এতিয়া বৰ্তমান, বহুত ভাল লাগিছে, মনটো ভয় খাই গৈছিলোঁ, কি হৈছিলে কি নাই, নতুন বাইক এনেকৈ হ'লে ঘৰত গালি শুনিলোঁ হয় মই। এতিয়া কি হয়, বাইক মজা হৈ গ'ল, এতিয়া গোটেই খুলি মেলি দিছোঁ, টিউব খোলা আছে, বাইক ষ্টাৰ্টতে ৰাখি দিছোঁ, লেকিন বাইকৰ মিটাৰটো মিটাৰটো অহা নাই, মিটাৰটো বেয়া হ'ল আৰু এতিয়া কি কৰিম। এতিয়া আপোনালোকে চাওক কি মজা জেগা, এতিয়া আমি গা পা ধুই আছোঁ, এই লগৰকেইটা পুৰা পানীত শুই আছে, মজা। কিবা এটা কৈ দিয়া, বাইকটো বেয়া হৈছিলে, বহুত বেয়া লাগিছিলে, বহুত বেয়া লাগিছিল, ইমান কষ্ট কৰি আহিছে আপোনালোকৰ কাৰণে, ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব যোনে চাই আছে সিয়ে ছাবস্ক্ৰাইব। এতিয়া বাইকটো ষ্টাৰ্ট হ'ল, মজা লাগিছে, এতিয়া চাওক এতিয়া পানী, এই মজা, এতিয়া ফূৰ্তি, এয়া চাওক এতিয়া পানীত শুই দিছোঁ মালটো, মজা। কি হ'ল হে, মাল ভাল লাগিছে, এতিয়া বাইকটো ষ্টাৰ্ট হৈ গ'ল, ফূৰ্তি। সেইটো চাওক লগৰকেইটা চব ভিডিঅ'তে লাগি আছে। সেয়া এতিয়া বাইকটো বনিল, ভাল লাগিছে, চাওক আমি গা পা ধুই আছোঁ, মেকানিক কোনো নিজে বাইক খুলিছোঁ, নিজে কিবা কৰিছোঁ, কিন্তু বনালে চব আছে, লেট হৈ গ'ল, সিহঁতৰ ইয়াৰ আৰু হোমেনৰ লেট হৈছে আহিবলৈ, টাইগাৰ। সেইটো চাওক টাইগাৰে আমাৰ এতিয়া পানীত বিন্দাছ কিবা কৰি আছে, এতিয়া মই সোমাবলৈ ভয় লাগিছে, সাঁতুৰিব নোৱাৰোঁ, আপোনালোকে সাঁতুৰিব পাৰে যদি সোমাব, নহ'লে নাই, সেইটো কাৰণে মই সোমোৱা নাই। ইয়াত সাঁতুৰিব নালাগে, উটুৱাই লৈ যায় পানীতে, যি উটুৱাই লৈ যায়, সেই চাওক উটুৱাই লৈ গৈ আছে, এ পানী চাওক, সেইটো চাওক, হয় মোকো মাৰিবি। এইটো পাহাৰ, এইটো আমাৰ অৰুণাচল বুলি কয়, নমাৰা, এই অকণমান এইটো দলং পাৰ হোৱাৰ, এইটো দলং পাহাৰ পাৰ হোৱাৰ পিছতো অৰুণাচল বুলি কয়। আমাৰ এইটো আমি বৰ্তমান অৰুণাচলত আছোঁ, অসমত নাই, অৰুণাচল বুলি কয় এইটো, নমাৰা পিকনিক স্পট হয়, মজা পিকনিক স্পট হয়। গৈ আছোঁ ইয়াত পিকনিক বহুতে খাব আহে, পিকনিকৰ টাইমত ভাল, পিকনিক টাইমত বহুত মজা লাগে মানে, আৰু পিকনিকৰ টাইমত আপোনালোকে চাওক, ভিডিঅ'টো উপভোগ কৰক। আৰু এটা কথা, আজি ঈদ স্পেচিয়েল হয়, ঈদ স্পেচিয়েল চবকে ঈদ মুবাৰক জনালোঁ, আপোনালোকেও ঈদ চিদ মনাওক ভালকৈ, যোনে যোনে চাই আছে মোৰ ভিডিঅ', হেপী ঈদ মুবাৰক। এইটো চাওক জেগা, এতিয়া গা পা ধুওঁ অকণমান, আমি গা পা ধোৱাও দেখাই আছোঁ, কিন্তু বাইকটো বেয়া হৈছিলে যে, এতিয়া ভাল হৈছে, কিবা এটা ভাল লাগিছে, মজা লাগিছে। এইটো চাওক পানী, উফ কি আৰাম, কিন্তু বাইক এইটোতে মোৰ উটুৱাই লৈ গৈছিলে, আহক আপোনালোকে গা পা ধুওক, কিন্তু পানী উটুৱাই লৈ গৈ আছে, কি কৰিম আৰু, গা ধুবলৈ মজা লাগিছে। ছাবস্ক্ৰাইব কৰি দিব, আহিব আৰু ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, আৰু গতিকে এই ভিডিঅ' শ্বুট কৰি আছে, সুন্দৰ নাজানি কৰি আছোঁ, কি ধুনীয়া আমাৰ মৰমৰ ভাইটিসকলক থেংক ইউ ছ' মাছ, বহুত বহুত থেংক ইউ ছ' মাছ, ইমান ধুনীয়া জাম দেখুৱাৰ কাৰণে, আৰু কেতিয়াবাকে তোমালোকৰ পৰাই শিকিম দিয়া, ভাল লাগিছে। সাঁতুৰিব নোৱাৰোঁ, আমাৰ জ্যোতিষ কিবা ক'বা নাই, কেনে লাগিছে, একদম দেখাই আছে, লাগি গ'ল, এইটো লগাই আছোঁ, মেকানিকেল নিজে ITI কৰিছিলোঁতো, অকণমান জানো আৰু। সেইটো চাব পাৰে, ইয়াত ফিল্টাৰ নাই, ইয়াত চাউণ্ড কিন্তু খাতৰা দিয়ে, এতিয়া হাৱাটো আহিছে, যে নহ'ল কেলা, ষ্টাৰ্টটো যে হ'ল। হাই গাইজ, এতিয়া আমি গা ধুম, ব'লক আপোনালোকে চাই থাকক গা ধোৱাটো, গা ধুম, কিবা এটা ভাল লাগিছে জেগাটো, আৰু আপোনালোকেও চাব পাৰে। এইটো চাওক, এইফালে জোনা দলং আছে, এই লগৰকেইটা, এই বহুত মানুহ গা পা ধুই আছে, এইফালে চাওক গা পা ধুই আছে, এইটো চাওক গৈ আছোঁ গা পা ধুবলৈ, কিন্তু পানী হয়, মই বেছি পানীৰ ভিতৰত নোসোমাওঁ, কিয় সাঁতুৰিব নাজানো না, সেইকাৰণে পানীৰ ভিতৰত নোসোমাওঁ। কিন্তু মোৰ একটাই ভাল লাগিছে, বাইক বাচি গ'ল মোৰ, মেইন সেইটো, চাওক মজা ভিউজটো চাওক,
সেইফালে পাহাৰ চাহাৰ আছে, সেইফালে যাব নাযাওঁ আৰু গ'লে একো নাই, যাব পাৰোঁ। সেইফালে ধুনীয়া দলং দি পাৰ হ'ব পাৰি, নাযাওঁ আৰু আমি। সেয়া এতিয়া আমি গা পা ধুলোঁ বাৰু, আৰু ধুম আৰু দেখাম। এয়া চাওক লগতো পূৰা পানীত সোমাই গ'ল। অ' ভাই উঠি নাযাবি কিন্তু উঠি নাযাবি। অ' এয়া চাওক এই নুখুব বাবা, নাযা, মৰিব নাই। সেয়া চা ভৰি চৰি ভগৱান খতম হৈ গ'ল। মোকো এটা ভিডিঅ' দিবি, এইটো ক্লিপটো যাতে মোৰো চেনেলত দিব পাৰোঁ। আমাৰ ভিডিঅ' চাওক আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সবে কৰি দিব। কেনে লাগিছে ভিডিঅ'টো? সাঁতুৰিব নাজানো আমি, তেতিয়া পানী সোমাই সাঁতুৰি আছো আপোনাৰ কাৰণে। মজা ভিডিঅ'। এয়া গা ধোৱাটো আপোনালোকক দেখাইছোঁ, টাইমলেছ কৰি থৈছিলোঁ, সেইটো কাৰণে অকণমান স্পীড হৈ গৈছে, সেইটো কাৰণে আৰু একো নাই। এইটো চাওক বহুত পানী, যি ঠাণ্ডা ঠাণ্ডা পানী উটুৱাই লৈ যায়, সেইটো চাব পাৰে। মই বাইক লৈ পেলাই আহি আছোঁ, আপোনালোকক তলৰ পৰা শ্বটটো দেখাইছোঁ আৰু কেনে লাগে। কিন্তু ইয়াত এটা মোৰ এতিয়া ঘটনা ঘটি যাব, চাব কি হয়। বাইক ষ্টাৰ্ট অফ হৈ গ'ল, পূৰা মানে কিবা পূৰা চকা সোমাই যায় আৰু এনেকৈ অৱস্থা হৈ গৈছে জেগাটোত পূৰা। লগতো চাওক পূৰা কিবা কৰি গুচি গ'ল। এতিয়া ময়ো যাম, গৈ আছোঁ। লেকিন এই চাওক শিলগুটিৰ ওপৰত উঠি গ'ল, পৰি গ'লোঁ বাইক লৈ পেলাই, চাব পাৰে আপোনালোকে, পৰি গ'লোঁ। এইটো চাওক গিৰি গ'লোঁ বাইক লৈ, এতিয়া এই উঠাই আছোঁ বাইকটো, চাওক একো নাই, পৰিলোঁ। পাহাৰ আছে, এইটো চাওক পাহাৰ, কি মজা পাহাৰ, কি মজা পাহাৰ। মই হাতত দুখ পালোঁ ইয়াত, ভাল লগা নাই আৰু মোৰ বাইকৰ এতিয়া বাইক ষ্টাৰ্ট হৈছে, লেকিন মিটাৰটো বহুত বেয়া হৈ গ'ল। এতিয়া মিটাৰটো লগাবলৈ বহুত দাম হয়, চাওঁ কি হয় এতিয়া, আৰু অকণমান ব্যৱস্থা কৰি চাম। তাৰপৰা এইবাৰ পাহাৰ পিছফালে চালেনে আপোনালোকে, কি মজা। এইফালেও পাহাৰ আছে, আৰু এইফালে লগৰ দুটামান খানা খাই আছে, চাব পাৰে। এইটো চাওক এইফালে খানা চলি আছে। এইটো চাওক এই চাওক গা ধুই আছে ঋতিক আৰু জ্যোতিষে, তাকে চাব পাৰে গাইজ। সেইফালেও আপোনাৰ পাৰ্টি চাৰ্টি চলি আছে, ফেমিলি আহিছে পাৰ্টি খাবলৈ। ইয়াত পাৰ্টি খোৱা জেগা, পিকনিক স্পট হয়তো। পিকনিক টাইমত বহুত মানুহ হয়, অৰুণাচল পৰে যে, আৰু চাবলগীয়া জেগা হয়, কি মজা জেগা। এই আপোনালোকে আহক। এই চাব হা, এই ল'ৰাটো ইমান ওপৰৰ পৰা জঁপিয়াইছে পানীত, মোৰতো চায়ে ভয় লাগি গৈছে, মই সাঁতুৰিব নোৱাৰোঁ। এই চাওক দি দিছে, কি মজাকৈ। ইয়াত পূৰা মানে চব লোকেল ল'ৰা হয় চাগে, সেইটো কাৰণে সিহঁতে জানে সাঁতুৰিবলৈ। এইটো চব সাঁতুৰি আছে, মইতো বহুত ভয় লাগে দেই মোৰ পানীত সোমাই সাঁতুৰিব। পানীত সোমাব নোৱাৰোঁ, নাজানো সাঁতুৰিব, সেইকাৰণে সোমোৱাও নাই, দেখুৱাও নাই ভিডিঅ'ত। বেলেগে কৰিছে যে এইটো। আৰু এটা এই ল'ৰাটোৱে এতিয়া জাপ মাৰিব চাগে। এইটো চাওক ইফালে কি ষ্টেণ্ড দেখাই আছে পানীত, পূৰা মজা। এতিয়া লোকেল হয়, সিহঁতে পাৰে ন, বহুত সৰু লয়। এতিয়া চাব হা, এই চাওক কি মজাকৈ চালে। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। ইয়াৰ পৰা ওলাই গ'লোঁ আমি এতিয়া। আপোনালোকে আহক, ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই, জয় আই অসম। ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব দেই গাইজ। বাই, জয় আই অসম।